নমস্কাৰ মেজিকেল টিউটৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত চাকৰিৰ বাবে হৈ থকা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামবোৰত অতি সঘনাই আহি থকা ষ্টেটিক জিকাৰ এটা ইম্পৰ্টেণ্ট টপিক ফেমাছ টেম্পলছ ইন ইণ্ডিয়াৰ ওপৰত আলোচনা কৰিব বিচাৰিছোঁ। নিশ্চয় আপোনালোকে যিখিনি প্ৰিভিয়াছ এক্সাম দিছে কম্পিটিটিভ এক্সাম, তেনেবোৰ এক্সামত ফেমাছ টেম্পলছ ইন ইণ্ডিয়াৰ পৰা অতি কমেও এটাকৈ হ'লেও কুৱেশ্যন দেখা পাইছে। নিশ্চয় আপোনালোকে গম পায় যে কুৱেশ্যনবোৰ কেনেকৈ ধৰণে আহে। মানে মই তথাপিও কৈ দিব বিচাৰিছোঁ যে টেম্পলছ ইন ইণ্ডিয়াৰ পৰা আপোনাৰ আমুকটো টেম্পল কোনখন ষ্টেটত আছে বা ষ্টেটখনৰ কোনটো প্লেচত আছে বা কোনখন নদীৰ পাৰত আছে, আমি সকলোবোৰ ডিটেইলছত এই ভিডিঅ'টিত লৈ আনিছোঁ আৰু এটা ট্ৰিক লৈ আনিছোঁ। যদি আপোনালোকে ট্ৰিকটো ইউজ কৰি ল'ব পাৰে, নিজৰ লগত ৰিলেট কৰি ল'ব পাৰে, তেন্তে ট্ৰিকটো ইউজ কৰিলে নিশ্চয় আপোনালোকৰ মনত ৰখাত যথেষ্ট সুবিধা হ'ব। বা কোনোবাই যদি ট্ৰিক ইউজ কৰিব নিবিচাৰে তেন্তে নিজে মুখস্থ কৰিলে খুব ভাল কথা। কিন্তু যথেষ্ট মন্দিৰ আছে, যিহেতু ইণ্ডিয়াৰ মন্দিৰখিনি যথেষ্ট আপোনাৰ চাউথৰ ফালৰ যিখিনি মন্দিৰ আছে বা নৰ্থৰ যিখিনি মন্দিৰ, আমাৰ নামখিনি বহুত যথেষ্ট বেলেগ ধৰণৰ, তো আমাৰ মুখস্থ কৰিবলৈ অকণমান অসুবিধাৰ সৃষ্টি হয়। সেইকাৰণে ট্ৰিকখিনি যদি আপোনালোকে অকণমান মুখস্থ কৰিব পাৰে তেন্তে বহুত সোনকালে মনত ৰৈ যাব। আহকচোন তেন্তে ভিডিঅ'টো চাওঁ আৰু নিশ্চয় আপোনালোকৰ যথেষ্ট কনফিডেঞ্চ বিল্ড হ'ব বুলি মই আশা কৰিছোঁ। তেন্তে আহক ষ্টাৰ্ট কৰোঁ। প্ৰথমখন আমি ষ্টেট লৈছোঁ জম্মু এণ্ড কাশ্মীৰ। জম্মু এণ্ড কাশ্মীৰত আছে আপোনাৰ অমৰনাথ টেম্পল আৰু বৈষ্ণোদেৱী টেম্পল। তো অমৰনাথ টেম্পল আছে পাহালগামত আৰু বৈষ্ণোদেৱী টেম্পল আছে ত্ৰিকুটা মাউণ্টেইনত। তো আমি দুটা মন্দিৰ লৈ লৈছোঁ ইম্পৰ্টেণ্ট, অমৰনাথ টেম্পল আৰু বৈষ্ণোদেৱী টেম্পল। পাহালগামত আছে অমৰনাথ টেম্পল আৰু ত্ৰিকুটা মাউণ্টেইনত আছে বৈষ্ণোদেৱী টেম্পল। তো আমি ট্ৰিকটো লৈছোঁ। জম্মু এণ্ড কাশ্মীৰক ইণ্ডিয়াৰ স্বৰ্গ বুলি কোৱা হয়। যিহেতু জানেই আপোনালোকে জম্মু এণ্ড কাশ্মীৰ কিমান এখন ধুনীয়া ঠাই ন, বহুতৰ হয়তো সপোন থাকে, মোৰ এটা সপোন আছে দেই যোৱা। আমি যিহেতু স্বৰ্গ বুলি কোৱা হয়, স্বৰ্গত বৈষ্ণোদেৱীয়ে অমৰত্ব প্ৰদান কৰে। স্বৰ্গত কোন থাকিব? ভগৱানেতো থাকিব ন, সেইটো কাৰণে অমৰত্ব প্ৰদান কৰিব ভগৱানে স্বৰ্গত। স্বৰ্গ বুলি কোৱাৰ লগে লগে ষ্টেটখন আহি গ'ল জম্মু এণ্ড কাশ্মীৰ। বৈষ্ণোদেৱীৰ পৰা আহি গ'ল বৈষ্ণোদেৱী টেম্পল। ঠিক আছে, অমৰত্বৰ পৰা অমৰনাথ টেম্পল। এতিয়া বৈষ্ণোদেৱী টেম্পল ক'ত আছে? জম্মু এণ্ড কাশ্মীৰ আপোনাৰ ত্ৰিকুটা মাউণ্টেইনত আছে। ঠিক আছে, আৰু অমৰনাথ টেম্পল আছে আপোনাৰ এটা ট্ৰিক লৈ লৈছোঁ, অমৰ হ'লে গান গাম। তো অমৰ হ'লে নিশ্চয় ফূৰ্তি লাগিব ন সকলোৰে, কোনোবাই যদি বেয়া পাব অমৰ হ'লে। তো গান গামৰ পৰা আমাৰ গামটোৰ পৰা আমি কি আছোঁ, জম্মু এণ্ড কাশ্মীৰ পাহালগামত আছে। অমৰনাথ টেম্পলটো আপোনাৰ পাহালগামত আছে। নিশ্চয় ট্ৰিকটোৰ পৰা যথেষ্ট আপোনালোকৰ মনত ৰখাত সুবিধা হ'ব। স্বৰ্গত বৈষ্ণোদেৱীয়ে অমৰত্ব প্ৰদান কৰে। তো স্বৰ্গৰ পৰা আহিলে ষ্টেটখন জম্মু এণ্ড কাশ্মীৰ, বৈষ্ণোদেৱীৰ পৰা আহিলে বৈষ্ণোদেৱী টেম্পল, অমৰত্বৰ পৰা আহিলে অমৰনাথ টেম্পল। আৰু অমৰ হ'লে কি কৰিম আমি? ফূৰ্তি কৰিম, গান গাম। তো গান গামটোৰ পৰা আমাৰ শিকিলে পাহালগাম। ঠিক আছে, আৰু বৈষ্ণোদেৱী ক'ত আছে? জম্মু এণ্ড কাশ্মীৰত ত্ৰিকুটা মাউণ্টেইনত। আহকচোন তেন্তে নেক্সট আমি ষ্টেটখনলৈ যাওঁ, উত্তৰাখণ্ড। ঠিক আছে, উত্তৰাখণ্ডত আপোনাৰ বদ্ৰীনাথ টেম্পল আছে, কেদাৰনাথ টেম্পল আৰু দুটা টেম্পল, য়মুনোত্ৰী টেম্পল আৰু গংগোত্ৰী টেম্পল। ঠিক আছে, আমাৰ ক'ত ক'ত আছে উত্তৰাখণ্ড চাওঁ। বদ্ৰীনাথ টেম্পল আছে বদ্ৰীনাথত উত্তৰাখণ্ডৰ, আৰু গড়ৱাল হিলছত আছে, অলকানন্দা নদীৰ কাষত আছে। কেদাৰনাথ টেম্পল আছে কেদাৰনাথত, জানেই আৰু কেদাৰনাথ সেইখনো এটা বহুত মানে আমাৰ শিৱৰ উপাসনা ঠাই হয়, বহুতৰ সপোন কেদাৰনাথ যোৱা। কেদাৰনাথটো আছে কেদাৰনাথতে, কেদাৰনাথ টেম্পল, আৰু নিয়েৰ মন্দাকিনী ৰিভাৰৰ কাষত আছে। ঠিক আছে, আৰু দুটা টেম্পল হৈছে য়মুনোত্ৰী টেম্পল আৰু গংগোত্ৰী টেম্পল। ডাইৰেক্ট আপোনালোকে য়মুনোত্ৰী আৰু গংগোত্ৰী উত্তৰকাষীতে আছে। ঠিক আছে, উত্তৰাখণ্ডৰ উত্তৰকাষীতে আছে, আৰু য়মুনোত্ৰীটো আছে যমুনা ৰিভাৰৰ কাষত, গংগোত্ৰী আছে ভাগীৰথী ৰিভাৰৰ কাষত। ঠিক আছে, আমি ট্ৰিকটো ইউজ কৰিম এতিয়া। আৰু লগতে এই যে চাৰিটা টেম্পল পালোঁ আমি, কেদাৰনাথ, বদ্ৰীনাথ, গংগোত্ৰী আৰু য়মুনোত্ৰী, এইকেইটাক আমি কি বুলি কওঁ? ছোটা চাৰধাম বুলি কোৱা হয়। ছোটা চাৰধাম বুলি কোৱা হয় কেদাৰনাথ, বদ্ৰীনাথ, গংগোত্ৰী আৰু য়মুনোত্ৰী। আৰু ট্ৰিকটো হৈছে আপোনাৰ গংগা আৰু যমুনাৰ লগত বদ্ৰী আৰু কেদাৰ ইউকেলৈ ফুৰিবলৈ গৈছে বা গৈছিল। ঠিক আছে, গংগাৰ পৰা আহিলে গংগোত্ৰী টেম্পল, যমুনাৰ পৰা য়মুনোত্ৰী টেম্পল, বদ্ৰীৰ পৰা বদ্ৰীনাথ টেম্পল, কেদাৰৰ পৰা কেদাৰনাথ টেম্পল, আৰু ইউকেলৈ গৈছে যে উত্তৰাখণ্ডৰ শ্বৰ্ট ফৰ্মটো ইউকে। ঠিক আছে, তো আমাৰ গংগাৰ পৰা গংগোত্ৰী টেম্পল, যমুনাৰ পৰা য়মুনোত্ৰী, বদ্ৰীৰ পৰা বদ্ৰীনাথ টেম্পল, কেদাৰৰ পৰা কেদাৰনাথ টেম্পল, ইউকেটো উত্তৰাখণ্ড। গংগা আৰু যমুনাৰ লগত বদ্ৰী আৰু কেদাৰ ইউকেলৈ ফুৰিবলৈ গৈছে। ঠিক আছে, তো নেক্সটখন ষ্টেট আমি লৈছোঁ পাঞ্জাৱ। জানেই পাঞ্জাৱৰ অতিকৈ এটা ফেমাছ টেম্পল হৈছে গল্ডেন টেম্পল, অসমীয়াত স্বৰ্ণ মন্দিৰ বুলি কোৱা হয় ন। আৰু এই গল্ডেন টেম্পলটোক হাৰ মন্দিৰ চাহিব বুলি কোৱা হয়। ঠিক আছে,
আৰু গল্ডেন টেম্পল ক'ত আছে সকলোৱে হয়তো জানে অমৃতসৰ অতিকৈ আহি থকা এটা কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ক'ত আছে অমৃতসৰত আছে আৰু এইটো এটা শিখসকলৰ গুৰুদ্বাৰ হয় ঠিক আছে আৰু বিল্ড বাই কোনে বনাইছিলে 5th শিখ গুৰু শিখসকলৰ পঞ্চমজন গুৰু অৰ্জন দেৱে বনাইছিলে আৰু যিখিনি এতিয়া মন্দিৰত আপোনাৰ গোল্ড প্লেটিং গোটেই সোণৰ যিটো প্লেটিং কৰা আছে এইটো মহাৰাজা ৰঞ্জিত সিঙে কৰিছিলে আৰু মহাৰাজা ৰঞ্জিত সিঙক শ্বেৰ-ই পাঞ্জাব বুলি কোৱা হয় আৰু লাইন অফ পাঞ্জাব বুলি কোৱা হয় ঠিক আছে লাইন অফ পাঞ্জাব বুলি কোৱা হয় আৰু লগতে আৰু এটা আপোনালোকক মই কথা এটা সুধোঁ যে লাইন অফ পাঞ্জাব বুলি পাঞ্জাবৰ আৰু এজন ব্যক্তিক কোৱা হয় এইটো কাক কোৱা হয় আপোনালোকে কমেণ্ট কৰি জনাবচোন ঠিক আছে কোনোবা এজন ব্যক্তিক লাইন অফ পাঞ্জাব বুলি কোৱা হয় পাঞ্জাবৰ আপোনালোকে কমেণ্ট কৰি জনাব ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু ট্ৰিকটো লৈ লৈছোঁ আমি ট্ৰিকটো হৈছে সোণৰ কলহত অমৃত থাকে সোণ মানে গ'ল্ড নহয় জানো তো গল্ডেন টেম্পল আৰু ক'ত থাকে অমৃত থাকে কলহত তো অমৃতসৰ মানে গল্ডেন টেম্পল অমৃতসৰত আছে ঠিক আছে ট্ৰিকটো এইটো নেক্সটখন ষ্টেট আহিলে উত্তৰ প্ৰদেশ তো কাশী বিশ্বনাথ টেম্পল উত্তৰ প্ৰদেশত বাৰাণসীত আছে আৰু গংগা নদীৰ কাষত আছে এটাই মন্দিৰ ইম্পৰ্টেণ্ট যিটো আপোনালোকে মনত ৰাখি ল'ব কোনো ট্ৰিক লগোৱা নাই আমি তো কোনোবাই যদি ট্ৰিক লগাই ল'ব পাৰে তেন্তে খুব ভাল কথা কাশী বিশ্বনাথ টেম্পল বাৰাণসীত আছে নিয়াৰ গংগা ৰিভাৰ নেক্সটখন ষ্টেট নিউ দিল্লী অক্ষৰধাম টেম্পল বাহাই টেম্পল আৰু লোটাছ টেম্পল ঠিক আছে অক্ষৰধাম টেম্পল আছে যমুনা ৰিভাৰ কাষত বাহাই টেম্পল আছে যমুনা ৰিভাৰ কাষতে আৰু এটা কথা আপোনালোকক জনাম আৰু লোটাছ টেম্পল হোৱাইট মাৰ্বলেৰে বনোৱা হয় এইটো এটা ইম্পৰ্টেণ্ট হয় ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট কথা যে লোটাছ টেম্পলটো কিহেৰে বনোৱা হোৱাইট মাৰ্বলেৰে বনোৱা এইটো আহি থাকে কুৱেশ্যন ট্ৰিকটো লৈছোঁ আমি নিউ লোটাছ ফুল এপাহত অক্ষয় কুমাৰ বহি আছে খুব অদ্ভুত লাগিব পাৰে আপোনালোকৰ ট্ৰিকখিনি তথাপিও আমাৰ নিজৰ মনেৰে বনোৱা হৈছে ন তো আপোনালোকে নিজৰ মনেৰে বনাই ল'ব যদি যেনেকৈ ধৰণে পাৰে সুবিধাৰ্থে তো নিউ লোটাছ ফুল এপাহত অক্ষয় কুমাৰ বহি আছে নিউ মানে হ'ল ষ্টেটখন নিউ দিল্লী লোটাছ টেম্পল আহি গ'ল আৰু অক্ষয় কুমাৰ বহি আছে অক্ষয় কুমাৰ আমাৰ বলিউডৰ ষ্টাৰ নহয় জানো ফুল এপাহত অক্ষয় কুমাৰ বহি আছে আৰু অক্ষৰধাম টেম্পল আৰু বহি আছেতো বাহাই টেম্পল ঠিক আছে নিউ লোটাছ ফুল এপাহত অক্ষয় কুমাৰ বহি আছে নিউৰ পৰা ষ্টেটখন নিউ দিল্লী লোটাছটো লোটাছ টেম্পল অক্ষয় কুমাৰ বহি আছে অক্ষৰধাম টেম্পল আৰু বহিৰ পৰা বাহাই টেম্পল ঠিক আছে নিশ্চয় সুবিধা হ'ব আপোনালোকৰ মনত ৰখাত নেক্সটখন ষ্টেট আহিলে মধ্য প্ৰদেশ খাজুৰাহো টেম্পল সাঁচী স্তূপা টেম্পল ঠিক আছে কান্দাৰিয়া মহাদেৱা টেম্পল মহাকালেশ্বৰ টেম্পল ঠিক আছে আৰু খাজুৰাহো টেম্পল আছে মধ্য প্ৰদেশৰ খাজুৰাহো এইটো এটা SSCত আহি থকা অতি এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে খাজুৰাহো টেম্পলটো কোনটো ষ্টাইলত বনোৱা হৈছে দেখিছে নহয় খাজুৰাহো টেম্পল তো এইটো নাগাৰা ষ্টাইলত বনোৱা হৈছে ঠিক আছে আৰু সাঁচী স্তূপা টেম্পল ৰায়চেনত আছে নেক্সট হৈছে কান্দাৰিয়া টেম্পল এইটো কান্দাৰিয়া টেম্পল মহাকালেশ্বৰ টেম্পল উজ্জয়িনত আছে মধ্য প্ৰদেশৰ আমি এতিয়া আহক ট্ৰিকটো ইউজ কৰোঁ মাজতে মানে কি মধ্যতে নহয় জানো ৰিয়াই খেজুৰ আৰু সাঁচি গছ ৰুইছে মধ্যতে বা মাজতে বুলি ক'লে কি হ'ব ষ্টেটখন আহি গ'ল মধ্য প্ৰদেশ ঠিক আছে ৰিয়াই খেজুৰ আৰু সাঁচি গছ ৰুইছে ৰিয়া মানে কান্দা ৰিয়াৰ পৰা কান্দা ৰিয়া বা এনেকৈও ক'ব পাৰে মাজতে ৰিয়াই কান্দি খেজুৰ গছ ৰুইছে কান্দিৰ পৰাটো কান্দা ৰিয়া আনিব পাৰে ঠিক আছে খেজুৰৰ পৰা খাজুৰাহো টেম্পল সাঁচীৰ পৰা সাঁচী স্তূপা টেম্পল আপোনালোকে সাঁচি গছ ৰুইছে বা সাঁচি গছ ৰুইছে সাঁচি গছ নিশ্চয় বিদুৰভাই চাইছে আৰু বিদুৰভাই সাঁচি গছৰ গুৰুত্ব কিমান গম পাইছে নহয় জানো সাঁচি গছ ৰুইছে এইটো সাঁচী স্তূপা টেম্পল অ'কে নিশ্চয় আপোনাৰ সুবিধা হ'ব ট্ৰিকটো আৰু আপোনালোকে ট্ৰিকখিনি 2-3বাৰ যেতিয়া পঢ়ি দিব ট্ৰিককেইটা মনত ৰখাৰ লগে লগে অট'মেটিক আপোনালোকৰ মনত ৰখাত যথেষ্ট সুবিধা হৈ যাব টেম্পলখিনি আৰু নেক্সটখন ষ্টেট আহিছে উৰিষ্যাত কি মন্দিৰ আছে আমি চাওঁ জানেই আৰু ইম্পৰ্টেণ্ট এটা টেম্পল হৈছে জগন্নাথ টেম্পল ক'ত আছে পুৰীত আছে ন আৰু চাইৰেট ফেষ্টিভেল বুলি কোৱা হয় যিটো ৰথ যাত্ৰা হয় জগন্নাথত ৰথ যাত্ৰা মানে আপোনালোকে জানেনে 3খন ৰথ উলিওৱা হয় এই ৰথ যাত্ৰাত
তিনিজন আমাৰ যিজন ভগৱান, যিজন আপোনাৰ কৃষ্ণ আৰু বলভদ্ৰ আৰু কৃষ্ণৰ ভনীয়েক সুভদ্ৰা, এই তিনিগৰাকীৰ ওপৰত তিনিখন ৰথ উলিওৱা হয়। সেই ৰথ যাত্ৰা হয় এখন জগন্নাথ টেম্পলৰ পুৰীত হয়। আৰু নেক্সটটো টেম্পল আছে লিংগৰাজ টেম্পল, ভুৱনেশ্বৰত আছে উৰিষ্যাৰ। কোণাৰ্ক ছান টেম্পল কোণাৰ্কত আছে, কোণাৰ্কতে আছে কোণাৰ্ক ছান টেম্পল। ঠিক আছে, আমি এটা ট্ৰিকটো আগবাঢ়োঁ। ট্ৰিকটো হৈছে দিশা ভুৱন বামৰ ইউটিউব চেনেলটোৰ লিংক কণা। দিশাৰ পৰা আহিলে ষ্টেটখন উৰিষ্যা, চিমিলাৰ হৈছে ন শুনিবলৈ, দিশা উৰিষ্যা, ষ্টেটখন উৰিষ্যা। অ'কে, উৰিষ্যাত আপোনাৰ কি টেম্পল আছে, এইটো লিংক আমাৰ ভুৱন বামৰ ইউটিউব চেনেলটোৰ লিংক কণা, লিংকৰ পৰা আহিলে লিংগৰাজ টেম্পল। এতিয়া লিংগৰাজ টেম্পলটো ক'ত আছে, এই ভুৱন বামটো সকলোৱে চিনি পাইছে, BBK ফাইন্স নহয় জানো, BBK ফাইন্সৰ ভুৱন বাম। আৰু ভুৱন বামৰ পৰা আহিলে ভুৱনেশ্বৰ, মানে লিংগৰাজ টেম্পলটো ক'ত আছে, উৰিষ্যাৰ ভুৱনেশ্বৰত আছে। ঠিক আছে, তাৰপিছত আপোনাৰ যিটো কণাৰ পৰা আহিলে কোণাৰ্ক ছান টেম্পল নহয় জানো। এইটো আমি ট্ৰিক যদি আপোনালোকে 2-3 বাৰ পঢ়ি দিয়ে, গোটেই আপোনাৰ উৰিষ্যাৰ মন্দিৰকেইটা মনত ৰৈ যাব। কিন্তু আমি যে আপোনালোকে ভাবিব পাৰে জগন্নাথ টেম্পলটো নক'লোঁ, জগন্নাথ টেম্পলটো সকলোৱে জানে আৰু পুৰীত আছে, আমি ট্ৰিক বিশেষকৈ বনোৱা নাই আৰু বেলেগ ট্ৰিক। তো আপোনালোকে জগন্নাথ টেম্পল ক'ত আছে, উৰিষ্যাৰ পুৰীত আছে। ঠিক আছে, গোটেইকেইটা কমপ্লিট হৈ গ'ল উৰিষ্যাৰ। এতিয়া নেক্সটখন ষ্টেটলৈ যাওঁ আমি, তামিলনাডু। ঠিক আছে, তামিলনাডুত কেইটামান মন্দিৰ আছে যথেষ্ট, নামকেইটা বহুত বেলেগ ধৰণৰ। প্ৰথমটো টেম্পল হৈছে বৃহদ্ৰশ্বৰ টেম্পল থাঞ্জাভুৰত আছে। মীনাক্ষী টেম্পল মাদুৰাইত আছে। ঐৰাৱতেশ্বৰা টেম্পল দাৰাচুৰামত আছে। নটৰাজ টেম্পল চিদাম্বৰমত আছে। ঠিক আছে, ৰামানাথস্বামী টেম্পল, ঠিক আছে, ৰামানাথস্বামী টেম্পল ৰামেশ্বৰমত আছে। লাৰ্জেষ্ট কৰিডৰ এমং হিন্দু টেম্পলছ ইন ইণ্ডিয়া। এই যিটো আমাৰ ফটো দেখিছে ন, তাত আপোনাৰ যিটো কৰিডৰ হয় টেম্পলটো, গোটেই ইণ্ডিয়াৰ যিমানখিনি টেম্পল আছে, এইটো কৰিডৰ ভিতৰৰ ফালে যিটো কৰিডৰ আছে, তাৰ যিমান ইণ্ডিয়াৰ টেম্পল আছে তাৰ ভিতৰত আটাইতকৈ লাৰ্জেষ্ট এটা কৰিডৰ আছে এই টেম্পলটোত। ৰামানাথস্বামী টেম্পল ৰামেশ্বৰমত আছে। ঠিক আছে, আৰু আছে তামিলনাডুৰ আন এটা ইম্পৰ্টেণ্ট টেম্পল ৰাজা গোপালস্বামী টেম্পল, মান্নাৰগুডিত আছে, দক্ষিণা দ্বাৰকা বুলি কোৱা হয়। ঠিক আছে, আৰু ৰাংগানাথস্বামী টেম্পল আছে চিৰানগাম, আৰু লাৰ্জেষ্ট ফাংচনিং হিন্দু টেম্পল হয় এইটো, লাৰ্জেষ্ট ফাংচনিং হিন্দু টেম্পল। আমি এতিয়া ট্ৰিকটো ইউজ কৰোঁ। ট্ৰিকটো ইয়াতো আপোনালোকে ভালকৈ মন দিব দেই। বৃহৎ তামোল এটা আঞ্জা, বৃহৎ তামোল এটা না, বৃহৎ মানে ডাঙৰ নহয় জানো, ডাঙৰ তামোল এটা আঞ্জা না, বৃহৎ তামোল এটা আঞ্জা। বৃহদৰ পৰা আহিলে কি, বৃহদেশ্বৰ টেম্পল ক'ত আছে, বৃহদেশ্বৰ টেম্পল তামোলৰ ঠাইত আমি তামোলটোৰ লগতে ৰিলেট কৰিছোঁ, তামিলনাডু। আঞ্জা তামিলনাডু ক'ত আছে, থাঞ্জাভুৰত আছে। ঠিক আছে, অ'কে। নেক্সটটো ট্ৰিক হৈছে ৰাম গোপাল আৰু মীনাক্ষীয়ে তামোল খায়। ৰাম গোপাল আৰু মীনাক্ষী তিনিটা ফ্ৰেণ্ড, তো তামোল খায় সিহঁতি। ঠিক আছে, আমি যদি এইটো ট্ৰিক লওঁ, ৰামৰ আমাৰ কোন আহিলে, ৰামানাথস্বামী টেম্পল আহি গ'ল। ঠিক আছে, ৰামানাথস্বামী টেম্পল এইটো। আৰু গোপালৰ পৰা ৰাজা গোপালস্বামী, এই গোপালৰ পৰা গোপালটো আছে ন, ৰাজা গোপালস্বামী টেম্পল। আৰু মীনাক্ষীৰ পৰা মীনাক্ষী টেম্পল ক'ত আছে, তামিলনাডুতে আছে। ঠিক আছে, এইটো যে গোপাল, এই গোপালৰ পৰা ৰাজা গোপালস্বামী, আৰু গোপাল আৰু গুডি আমি একেলগে লৈ লৈছোঁ, গোপাল আৰু গুডি কোনোবা দুটা। আৰু সেই ৰাজা গোপালস্বামীটো ক'ত আছে, মান্নাৰগুডিত আছে, তামিলনাডুৰ মান্নাৰগুডি। ঠিক আছে, এতিয়া তামোল খালে কি হৈ যায়, আমাৰ পিকটো ৰঙা হৈ যায় ন, তামোলৰ পিক ৰঙা ৰঙৰ। ঠিক আছে, তামোল বুলি কওঁতে তামিলনাডু ষ্টেটখন। ৰঙৰ পৰা আহিলে ৰাংগানাথস্বামী, ৰাংগানাথস্বামী। ঠিক আছে, আৰু নেক্সটটো টপ ট্ৰিক হৈছে ঐৰাৱত হাতীয়ে তামোল গছৰ পাত খায়। ঐৰাৱত মানে কি, হাতী নহয় জানো, হাতীয়ে তামোল গছৰ পাত খায় মানে ঐৰাৱতৰ পৰা আহিছে ঐৰাৱতেশ্বৰ টেম্পল। তামোলৰ পৰা তামিলনাডু ষ্টেটখন তামিলনাডুত আছে। ঠিক আছে, নেক্সট হৈছে শিৱাজীয়ে
ডম্বৰু লৈ থাকে এতিয়া শিৱাজী বুলি কাক কোৱা হয় শিৱক কি বুলি কোৱা হয় নটৰাজ বুলি কোৱা হয় নটৰাজ টেম্পল নহয় জানো ডম্বৰু লৈ থাকে ক'ত আছে নটৰাজ টেম্পল চিদাম্বৰমত আছে এই ডম্বৰুৰ পৰা দামৰ পৰা চিদাম্বৰম ঠিক আছে আপোনালোকে নিশ্চয় আমি আজি এইকেইখন ষ্টেট আলোচনা কৰিলোঁ নেক্সট আৰু এটা আমি পাৰ্ট বনাম সেই পাৰ্টটোত সম্পূৰ্ণ ইণ্ডিয়াছ ইম্পৰ্টেণ্ট টেম্পলখিনি আমি আলোচনা কৰিম আজি এইটো পাৰ্টত আমি ইমানতে শেষ কৰিছোঁ আপোনালোকে ট্ৰিকখিনি ভালকৈ মনত ৰাখিব আৰু ট্ৰিকখিনি মনত ৰখাৰ লগে লগে আপোনালোকে নিজেই এবাৰ চাব কিমান আপোনালোকৰ যথেষ্ট জল্দি মনত ৰাখিছে জাষ্ট ট্ৰিককেইটা মনত ৰাখিবলৈ ট্ৰাই কৰিব আৰু বেলেগ একো দৰকাৰ নাই তো আমি ইয়াৰ পিছত আমাৰ গোটেইকেইখন ষ্টেট আমি লৈ আহিম ঠিক আছে অ'কে ঠিক আছে থেংক ইউ আৰু আপোনালোকৰ এই যিখিনি আজি আমি ক্লাছটোত কৰিলোঁ সেই গোটেইখিনি আমি টেলিগ্ৰাম চেনেলত PDF-টো প্ৰভাইড কৰি দিম আপোনালোকে টেলিগ্ৰাম চেনেলটোত জইন হৈ ল'ব আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে কিবা এটা আপোনালোকৰ কনফিডেঞ্চ যদি বাঢ়িছে বুলি ভাবিছে তেন্তে কমেণ্টত জনাব এটা কমেণ্ট কৰিলে আমাৰ ভাল লাগিব আৰু আগলৈ আমি ষ্টেটিক জিকে গোটেই টপিকখিনিৰ ওপৰত ভিডিঅ' লৈ আনিবলৈ চেষ্টা কৰিম বা লৈ আনিমেই আমি নিশ্চয় আমি গোটেই যিমান ষ্টেটিক জিকে টপিক আমি ট্ৰিক ৱাইজ লৈ আনিম ঠিক আছে আপোনালোকে চাই থাকিব কণ্টিনিউৱাছলি ভিডিঅ' আৰু নিশ্চয় আপোনালোকৰ সুবিধা হ'ব আৰু থেংক ইউ আজিলৈ ভিডিঅ'খিনি চাই থাকিব লাইক এটা কৰিব আৰু পাৰিলে চেনেলটো শ্বেয়াৰ কৰি দিব আৰু কৈ দিছোঁ আৰু ছাবস্ক্ৰাইব কৰি দিব পাৰিলে ঠিক আছে থেংক ইউ পঢ়ি থাকিব অ'কে